Pini akehai ratul Teron aphan Assam Pradesh Congress Committee Asaihem along karchopon. Lumbajong constituency pen kithur akehai jonney timung sitame Pini nomination jokpon tanglo. Kardom Engleng kriya Bjp Pini sami nirtina Teron pi non Bjp pi pen archuponitha. Lakha krener cap number Lumbajong constituency pen kithur akehai ratul Teron aphan Assam Pradesh Congress Committee Asaihem along bang pharo plira bang pho Lumbajong arat atum archopon si Pini alang liphan nomination ke chokdam ahut rat atum chingrum si akeng pen Deputy Commissioner Asaihem and Thondun pen nomination jokpon lo. মোৰ নাম সবে জানে কিন্তু অৱশ্যে নিউজত বাহিৰৰ জায়গাত মানুহবিলাকে গম নহ'ব পাৰে এতিয়া মোৰ নাম ৰাতুল তেৰণ মই 18 লুম্বাজং ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কেণ্ডিডেট এই অলপ আগত মই নমিনেশ্যন ফাইল কৰি আহিলোঁ অহাকালিলৈ স্ক্ৰুটিনি হ'ব আৰু যেতিয়ালৈকে স্ক্ৰুটিনিটো কমপ্লিট নহয় কেণ্ডিডেটটো মানে এটা হিচাপত থাকে কেণ্ডিডেট আমি কেণ্ডিডেট হৈ এপ্লাই কৰিছোঁ এই অহাকালি আমি আমাৰ সব বস্তু কনফাৰ্মটো অহাকালিয়ে হ'ব আচ্ছা আপোনাৰ নিৰ্বাচনী ইস্তাহাৰখন কি হ'ব আপোনাৰ নিৰ্বাচনী ইস্তাহাৰখন কি হ'ব লুম্বাজং ৰাইজৰ কাৰণে বেসিক্যালি আমাৰ ইয়াত কিছুমান বস্তু আছে এক নম্বৰ হ'ল আমাৰ এডুকেশ্যন পলিচি এক নম্বৰ দুই নম্বৰ হ'ল আমাৰ দুখীয়া ৰাইজৰ যোনটো কমন মিনিমাম প্ৰগ্ৰেম যোনবিলাক এতিয়া বিজেপি গভমেণ্টে সব হাতাই দিছে বা শেষ কৰি দিছে সেইটো আকৌ আমি আনিবৰ কাৰণে চেষ্টা কৰিম আৰু 3 নম্বৰ হ'ল আমাৰ karbi যোনটো বৰ্ডাৰবিলাক আছে বৰ্ডাৰ ইস্যু বহুত ডাঙৰ কথা বৰ্ডাৰ ইস্যুটো সেইটো এটা 3 নম্বৰত আহিব আৰু সবকৈ ইম্পৰ্টেণ্টটো হ'ল আমাৰ অট'নমাছ ষ্টেটৰ কথাটো আমাৰ চেণ্ট্ৰেল ৰাহুল গান্ধীয়ে অলৰেডি ক'লে যোৱাবাৰ ইলেকশ্যনত MLA ইলেকশ্যনত আৰু তেওঁলোকে ইমপ্লিমেণ্ট কৰি দিম বুলি কোৱাৰ কাৰণে আমি সেই আশাত আমি ওলাই আহিছোঁ আপোনালোকে আহক 8 তাৰিখে সবে ভোট দিয়ক ভোট মানে আমাৰ সবৰকো কি ক'ব আছামিছত সবৰকো ইম্পৰ্টেণ্ট যোনটো আমাক কনষ্টিটিউশ্যনেল ৰাইট দিছে সেই ৰাইটছটো সবে ল'ব লাগে কিয়নো কোনোবা যদি কিবা ৰেগিং কৰি কাৰোবাৰ নামত কোনোবা দি আহিলে সেইটো আননেচেচেৰী এইটো আপোনালোকৰ চইচতো এইটো নহ'ব লোকে যি ইচ্ছা সেইটো দি দিব এতিয়া চাব গ'লে পাৰ্টিসকলে কিমান সহায় কৰে সেইটো নাজানো কিন্তু এজ এ কেণ্ডিডেট হিচাপত মোক মানুহবিলাকে ৰাইজসকলে মোক যিমান চিনি পায় তেওঁলোকক ইমান চিনি নাপায় সেইটো মোৰ এটা এডভান্টেজ থাকিব কিয়নো পাৰ্টি কিমান সহায় নকৰে তাৰ ওপৰতে বেছ হ'ব বেলেগৰ কিন্তু এজ ইণ্ডিভিজুৱেল মোৰ মাইলেজটো অলপ বেছি হ'ব আশাবাদী মানে কংগ্ৰেছে আমাক কেতিয়াও মিছা কথা কোৱা নাই বা আমাৰ ৰাইজক কেতিয়াও মিছা কথা কোৱা নাই তেওঁলোকে 100% যি কথা কৈছে তেওঁলোকে কৰি দিছে আৰু অলপ দেৰি হ'ব পাৰে এইটো বেলেগ কথা কিন্তু কামটো হ'ব আমাৰ যোনটো এতিয়া আমি চিন্তা কৰিছোঁ আমি 25 to 30,000ৰ ভিতৰতে আমাৰ পৰিব লাগে Bjp Asong pen lakha krener cap number Lumbajong constituency pen kithur akehai jonney timung sitame Pini nomination jokpon tanglo Lapen longkep constituency pen MEC BJP ticket kelong atuman Pini DC office along nomination jokpon tanglo Doan candidate atumaphan Minister Jogen mohan MLA Bidyasing Engleng BJP is karbi district committee ameiphu dhonsing Teron Lapen bang pharo pho sose arat atum diphu govt pathu aklam along pen Dc Asaihem and king pen thondunlo Lapen Minister Jogen mohan ki puatengke long ingkoi ratrok a constituency tame BJP si haipon labji pusi ningjipon
লুম্বাজং পৰিষদীয় সমষ্টিৰ ফালৰ পৰা মই ছাবমিট কৰি আহিলোঁ সেইকাৰণে এতিয়া অহাকালি স্কুটিনি হ'ব স্কুটিনি হোৱাৰ পাছত আমি এতিয়া কেম্পেইন আৰম্ভ হ'ব সেইটো কাৰণে যিহেতু ভাৰতীয় জনতা পাৰ্টীয়ে মোক এটা বিশ্বাস ৰাখি তেওঁলোকে মোক টিকেটটো প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এইটো মই বিশ্বাস তেওঁলোকৰ বিশ্বাসটো মই হেৰাব নিদিম আৰু তেওঁলোকৰ যিটো বিশ্বাস যে যুৱ চামক উঠালে কাৰ্বি আংলংখন উন্নতিৰ পথত যিটো খোজ আগবাঢ়িছে সেইটো ডাবল ট্ৰিপল মানে স্পীড হ'ব বুলি সেইটো কাৰণে মই কথাৰে নহয় কামে কৰি দেখাম যে কাৰ্বি আংলঙৰ যিটো ডেভেলপমেণ্ট কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ যিটো ফালৰ পৰা মূল মন্ত্ৰ সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস সেইটো বিশ্বাসৰ আধাৰত মই কাৰ্বি আংলঙৰ উন্নতিৰ লগত লুম্বাজঙৰ উন্নতিও খোজ পেলাই যিমান পাৰে ময়ো ডাবল ট্ৰিপল দ্ৰুতগতিৰে মানে ডেভেলপমেণ্ট কাৰণে কাম কৰি যাম বুলি মই এই মিডিয়াৰ আগত প্ৰকাশ কৰিছোঁ কমিশ্যনটো আমাৰ তেনেকুৱাটো নহয় কমিশ্যনটো নহয় তথাপিও কমিশ্যনটো কৰিব নোৱাৰে আমি যিটো CM তুলনাৰ যিটো নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ যিটো ডেভেলপমেণ্ট কাম হৈ গৈছে সেইটো সকলোৱে দেখা পাইছে সেইকাৰণে এইটো তেনেকুৱাৰ পৰা আমি দেখা পালেতো এতিয়া চবেই গম পাইছে বুজি পাইছে যে ভাৰতীয় জনতা পাৰ্টী কেনেকুৱা দৰে কাম কৰে দেখা পোৱাৰ কাৰণে আমি এতিয়া গাঁৱত মানে সোমাবলৈ আমি সুবিধা আছে BJP চৰকাৰৰ কাৰণে আমি যিটো কেম্পেইন কৰিবৰ কাৰণে আমাৰ সুবিধা আছে যে সেইটোলৈকে দেখা পায় এতিয়া কামেৰে দেখা পাই গ'লগৈ কথাৰে নহয় সেইকাৰণে আমি সেইটো ক্ষেত্ৰত আমি আমাৰ লগত কোনো কেনেকুৱাটো মানে নাই আৰু কণ্টেষ্ট কৰিব নোৱাৰে আৰু আপুনি কিমান আশাবাদী মই 100% আশাবাদী আমি কমেও আমি 30,000 অধিক ভোটত আমি পাম বুলি ভাবিছোঁ